কথা ক'বলৈ বেছি সময় নাই আমি গৈ আছো সপন মানে বহুত স্পীড চাইকেল চলায় হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাজৰ পৰাই কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৱে ভালে থাকক কুশলে থাকক আৰু মই বহুত দিনৰ পাছত এতিয়া ভিডিঅ'টো বনালোঁ তো ভিডিঅ'টো আপোনালোকে চাব ভালদৰে তো তুলসী ভেটি বনোৱা দেখুৱাম তাৰপিছত আকাশ বন্তি সন্ধিয়া সময়ত জ্বলাম তো আকাশ বন্তি জ্বলোৱা দেখাম তো প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব একদম নেক্সট লেভেল বুলি কমেণ্ট কৰিব একদম জুই ফাটাফাটি এই ভিডিঅ'টো একদম পূৰা ফাটাফাটি বনাই আছোঁ তো পকা ধানৰ মাজে মাজে সৰু সৰু আলি তো এতিয়া পকা ধান মানে ধান পকা নাই আৰু পকিব আৰু এতিয়া কেঁচা ধানৰ মাজে মাজে সৰু সৰু আলি হৈ আছে এতিয়া আমি আহি পাই গ'লোঁ ধাননি মাজত তাৰপিছত ধাননি পথাৰ এতিয়া কি ধুনীয়া সেউজীয়াৰে ভৰা একদম সুন্দৰ ধাননি পথাৰ তাৰ কাৰণে এতিয়া আমি বাঁহৰ গোছ আনিলোঁ তো বাঁহৰ গোছ পুতি এতিয়া আমি ৰেডি কৰি থৈ দিম তো সন্ধিয়ালৈ আপোনালোকে আকাশ বন্তি জ্বলাওক চাব এতিয়া আমাৰ বাঁহৰ খুঁটি পোতা হৈ গ'ল তো ধুনীয়া বোলে কিবা কয় ধুনুক কি ক'বা কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধুনু তো ধুনুকো মই জনাইছোঁ কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে নৱৰাত্ৰি দুৰ্গা পূজালৈ আৰু বেছি দিন নাই আজি নৱৰাত্ৰিও পৰিছে ৰ'ব নাই কাতি বিহুৰ অসমবাসীলৈ মোৰ ফালৰ পৰা উল্লেখ জনালোঁ চপন চপন কি ক'বা আজি ইমান এটা সুন্দৰ দিনত কাতি বিহু অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মোক তোমাকো জ্ঞাপন কৰিলোঁ মোকো ঠিক আছে ধন্যবাদ তো অল ফৰ আছাম তো কাতি বিহু আমাৰ এইফালে এতিয়া বোমাই তুলসী ভেটি বনাই আছে এয়া তুলসী ভেটি মুচি আছে তুলসী ভেটি মানে তুলসী পুলি ৰোৱা হৈ গ'ল তো মোৰ লগত আছে মৰমৰ ভাইটি দুটা তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো তো মবিয়ে আমাৰ কি কৰিব মানে আমাৰ মবি জ্যোতিষময় নাথ কিন্তু মবি হয় তাক আমি মৰমতে মবি বুলি মাতো তো মবিয়ে ক'ব কি মবি কি ক'বা সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ কৃষি উৎসৱৰ লগত জড়িত অন্যতম উৎসৱ হৈছে কাতি বিহু তো কাতি বিহু বা আজিৰ দিনটোত কিহৰ কাৰণে তুলসী ভেটি লগোৱা হয় বা ধাননি পথাৰৰ মাজত গৈ আকাশ বন্তি জ্বলাওঁ তাৰ বিষয়ে অকণমান বিশেষকৈ এইটো এটা পৰম্পৰা বুলিও ক'ব পাৰি যিহেতু আমাৰ পৰম্পৰা চলি আহিছে অতীজৰ পৰা যে আপোনাৰ কাতি বিহুৰ দিনাখন পথাৰত বন্তি জ্বলোৱা এটা প্ৰচলন চলি আহিছে এই বন্তি পোহৰে কি কৰে এটা বিজ্ঞানসন্মত দৃষ্টিভংগীও আছে ইয়াতে এই বিজ্ঞানসন্মত দৃষ্টিভংগীটো হৈছে যে একেদিনাই একেখন পথাৰতে অনেক বন্তি জ্বলোৱা হয় কাতি মাহত বিশেষকৈ ধানখিনি আপোনাৰ কি হয় পোকে ধৰে পোকবিলাক আহে আৰু সেই পোকবিলাকে ধানত যিটো গাখীৰ হয় সেই ধানৰ গাখীৰটো খুহি নষ্ট কৰে সেইটো কাৰণে কাতি বিহুৰ দিনাখন আকাশ বন্তি জ্বলোৱা হয় লগতে পথাৰ চাকি জ্বলোৱা হয় সেই চাকিৰ পোহৰত যেতিয়া আপোনাৰ কি হয় ওচৰে পাজৰে যিখিনি অনিষ্টকাৰী পোক পতংগ থাকে সেই পোক পতংগখিনি চাকিৰ পোহৰত আহি পেলাই তাতে নিধন হয় আৰু লগতে সন্ধিয়াৰ আগমুহূৰ্তত আমি তুলসী ভেটিতো চাকি জ্বলাওঁ আৰু বিশেষকৈ তুলসী ভেটিত চাকি জ্বলাওঁ গোটেই মাহটো আমি তুলসী ভেটিত চাকি জ্বলাওঁ মানে ওচৰে পাজৰে আমাৰ বাৰীৰ শাক পাচলি খেতি কৰা হয় নানান ধৰণৰ শাক পাচলি খেতি কৰা হয় বা ইটো সিটো কৰা হয় সেই তাতো অনিষ্টকাৰী পোক কিছুমানে আহি পেলাই খেতি নষ্ট কৰে শস্য নষ্ট কৰে সেইটো কাৰণে আমি গোটেই কাতি মাহটো তুলসী তলত চাকি জ্বলাওঁ আৰু সেই চাকিৰ পোহৰতেই এই অনিষ্টকাৰী পোকবিলাক আহি পেলাই নিধন হয় তো এইটোৱে আমাৰ হৈ গ'ল বকুলতলীৰ ফেমাছ চেণ্টাৰ তো আমাৰ মাজত আহি পেলাই এতিয়া নিবন্ধা মৰমৰ নিবন্ধা আজি কাতি বিহু তো কাতি বিহুৰ বিষয়ে অকণমান কৈ দিয়ক কাতি বিহুৰ সকলোৰে শুভেচ্ছা থাকিল তাৰপিছত কেনেকুৱা এবাৰ প্ৰগ্ৰেম কাতি বিহু নাই প্ৰগ্ৰাম ধুনীয়া আজি বানাজখিনি দিলোঁ আজি শনিবাৰ তাতে নিবন্ধা মানে পূৰা বানাজ দি দিছে আৰু মানে কঙালী বুলি জানো কিন্তু আপোনাৰ কঙালী নহয় আজি গোটেইখিনি আমাৰ কাম কৰা মানুহখিনিক ৰঙালী কৰি দিলোঁ ৰঙালী কৰি দিলে লগতে মই অলপ ৰঙালী হৈ আছোঁ আৰু ঠিক আছে বাকী খবৰ খাতি ধুনীয়া আপোনালোকৰ শুভেচ্ছা থাকিল ঠিক আছে এনজয় কৰক ঠিক আছে বাই ফেমাছ বকুলতলী এতিয়া আমাৰ পাই গৈছোঁ বকুলা তো কাতি বিহু সেয়া বাৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো কি ক'ব
মই এনেই সন্ধিয়া বুট মগুৱে মুঠি দিম বুলি ভাবিছোঁ। তাৰপিছত ইয়াত তুলসী পুতি বনাইছোঁ। চাকি বন্তি লৈ এইফালে চাই পেলাই কওক তো কেনেকৈ এইবাৰ বৰ্তমান মোটামুটি বৰ ভাল নহ'লেও মোটামুটি যেন তেনে হ'ব। তো খেতি বাতি কেনেকুৱা? খেতি বাতি মোটামুটি ভালেই হৈছে। তো ঠিকে আছে, এতিয়া পাই গ'লো আমাৰ অজয় গেমিং। তো অজয় গেমিঙৰ এতিয়া আছে অজয় দা। তো অজয় দা গেমিং চেনেল কেনেকুৱা? আছোঁ আৰু ভালেই চলি আছে। ভিডিঅ' আপলোড কৰাই নাই। তো গেমিং চেনেলটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি আছোঁ। তো আপোনালোকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। অজয় দাৰ কাৰণে বহুত কষ্ট কৰি আছে। অসমবাসী ৰাইজলৈ কাতি বিহুৰ বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আৰু লগতে মোৰ চেনেলটো লগতে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব মাৰি দিব। ধন্যবাদ। খৰালি খেতিৰ ওপৰত। তো খৰালি খেতিৰ ওপৰত আপোনালোকক আলু, বেঙেনা, বিলাহী, জলকীয়া পুলি লগোৱা সম্পূৰ্ণ একদম ভিডিঅ'খিনি দেখাম। তো আপোনালোকে প্লিজ নেক্সট ভিডিঅ'টো একদম নেক্সট লেভেল বুলি একদম লাইক, কমেণ্ট আৰু একদম শ্বেয়াৰ কৰি একদম গোটেই অসমত ভাইৰেল কৰি দিব খৰালিৰ খেতি।